নমস্কাৰ আৰু স্বাগতম ট্ৰু অসম চেনেলত। আজি আমাৰ সংবাদৰ আৰম্ভণিতে আপোনালোকৰ বাবে আছে এক প্ৰয়োজনীয় আপডেট। নমস্কাৰ, আপোনালোক সকলোলৈ পুনৰ স্বাগতম জনাইছো। মই আপোনালোকৰ দুখ আৰু হতাশা বুজি পাইছো। যোৱাকালি 10 ডিচেম্বৰ অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা বহু হিতাধিকাৰীৰ একাউণ্টত ক্ৰেডিট নোহোৱাৰ বাবে আমি আন্তৰিকভাৱে দুখিত। আমি ইণ্টাৰনেট আৰু চৰকাৰী সূত্ৰৰ ওপৰত ভিত্তি কৰি তথ্য সংগ্ৰহ কৰোঁ আৰু এই তথ্য ক্ৰেডিট হ'বলৈ কাৰিকৰীভাৱে পলম হোৱাৰ বাবে ভুল প্ৰমাণিত হোৱাত আমি ক্ষমা বিচাৰিছোঁ। কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে। বিশ্লেষণৰ মতে চৰকাৰৰ ফালৰ পৰা ধন মুকলি কৰা হৈছে আৰু এই ধন বেংকৰ প্ৰচেছিং পলমৰ বাবেহে ক্ৰেডিট হোৱা নাই। আমি আশা কৰিছোঁ যে আজি 11 ডিচেম্বৰ অথবা কাইলৈ 12 ডিচেম্বৰ দুদিনৰ ভিতৰত বেংকৰ কাৰিকৰী প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব আৰু আপোনালোকে 1250 টকা নিশ্চয় লাভ কৰিব। গতিকে আপোনাৰ বেংক একাউণ্ট আৰু মোবাইল মেছেজ চেক কৰি থাকক। এইবাৰৰ পলমৰ মুখ্য কাৰণসমূহ হ'ল বেংক ছাৰ্ভাৰত হেঁচা আৰু বহু হিতাধিকাৰীৰ আধাৰৰ সৈতে একাউণ্ট সংযুক্তকৰণ, আধাৰ চিডিং বা KYC সম্পূৰ্ণ নোহোৱা। ইফালে অৰুণোদয় আঁচনিৰ সৈতে জড়িত এটা অতি ডাঙৰ খবৰ আছে। চৰকাৰী পৰ্যায়ত আলোচনা চলি আছে যে জানুৱাৰী মাহৰ পৰা হিতাধিকাৰীসকলে ৩,১০০ টকা ৩১০০ টকা লাভ কৰাৰ সম্ভাৱনা এতিয়া 100% নিশ্চিত হৈছে বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে। এইটো যদি বাস্তৱত পৰিণত হয় তেন্তে ই অসমৰ মহিলাসকলৰ বাবে এক নতুন দিগন্ত মুকলি কৰিব। যিসকল মহিলাই এতিয়াও এই আঁচনিৰ বাবে যোগ্য তেওঁলোকে পলম নকৰি নিজৰ পঞ্চায়ত বা পৌৰসভাত নতুন আবেদন প্ৰক্ৰিয়াৰে ফৰ্ম জমা কৰক আৰু এই বৰ্ধিত সুবিধাৰ অংশীদাৰ হওক। আমি ভৱিষ্যতে যিকোনো তথ্য দাঙি ধৰাৰ আগতে অধিক নিশ্চিতিকৰণৰ চেষ্টা কৰিম। ধন্যবাদ আৰু আমাৰ সৈতে জড়িত হৈ থাকক।